নমস্কাৰ, মই আজি আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি ছাগলী মাংস বনাব লৈছোঁ। ছাগলী মাংসৰ কাৰণে এয়া মই পিঁয়াজ কাটি লৈছোঁ ডাঙৰ ডাঙৰ 3টা, এফালে বিলাহী এটা, নহৰু আদা খুন্দি লৈছোঁ, মান ধনিয়া পাত, এয়া ছাগলী মাংস আছে 1 কেজি, মছলা আছে এয়া মিট মছলা 1 চামুচ, কাশ্মীৰী মিৰ্চি 1 চামুচ, গৰম মছলা 1 চামুচ, 2টা জলকীয়া, 2খন তেজপাত, দালচেনি আৰু ইলাচি, আৰু এফালে আলু কাটি লৈছোঁ কেইটামান। এয়া কেৰাহীত তেল গৰম হোৱাত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভাজি থাকিব এনেদৰে, আৰু পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভাজি থাকিব লাগিব। এয়া মই পিঁয়াজখিনি লৰাই আছোঁ। পিঁয়াজখিনিত মই মান ধনিয়া পাতখিনি কাটি যোগ কৰি দিছোঁ। এয়া মান ধনিয়া পাতখিনি দি লৰাই দিছোঁ। এতিয়া মই পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি লৰাই দিছোঁ। এতিয়া মই নহৰু আদাখিনি যোগ কৰি দিছোঁ। এয়া মই হালধি 1 চামুচ আৰু অলপমান বেছি যোগ কৰি দিছোঁ। এইটো পৰিমাণে দি ল'ব আৰু এইটো। এতিয়া মই মছলাখিনি দি দিছোঁ। কাশ্মীৰ মিৰ্চ, এয়া মই কাশ্মীৰ মিৰ্চখিনি ঢালি দিছোঁ। এয়া গৰম মছলা কৰি মছলাখিনি ভালদৰে বনাই ল'ব লাগিব। যিকোনো মাংস বনাবৰ কাৰণে মেইন মছলাখিনিয়ে মানে ভালকৈ বনাই ল'ব লাগে, খাবলৈ টেষ্টি হ'ব তেতিয়া। মই অলপমান গৰম পানী যোগ কৰি দিছোঁ, মছলাখিনি যাতে ভালকৈ সিজি যায়, সেইকাৰণে অলপ গৰম পানী যোগ কৰি দিছোঁ। এতিয়া মই ঢাকনাখন লগাই দিম, মছলাখিনি ভালকৈ সিজিবলৈ ৰাখি দিম। ইয়াত চাওকচোন মছলাখিনি কালাৰটো কি ধুনীয়া হৈ গৈছে। মছলাখিনি হৈ গৈছে, পিঁয়াজবিলাক সিজি গৈছে, বিলাহী গলি গৈছে বাৰু। এতিয়া মই ইয়াতে মাংসখিনি যোগ কৰি দিম।
মাংসখিনি দি দিছোঁ। মছলাখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত এতিয়া মাংসখিনি মছলাখিনিৰ লগত ভালকৈ লৰাই দিব লাগিব, মিহলাই দিব লাগিব। এয়া গোটা নহৰু দি দিছোঁ 5টা। এনেকৈ দিলে খাবলৈ বহুত টেষ্টি লাগে, সেইকাৰণে দি দিছোঁ। এয়া ভালদৰে মিলাই দিছোঁ। নিমখ দিলোঁ বাৰু জোখমতে। এয়া মই এতিয়া আলু যোগ কৰি দিছোঁ। আলুখিনি দিয়াৰ পিছত মিট মছলা দি দিছোঁ। ভালদৰে ভাজি ল'ব। এয়া মই এতিয়া গৰম পানী যোগ কৰি দিছোঁ। গৰম পানী যোগ কৰি ভালদৰে উতল আহিব দিব লাগিব। মই উতল আহিব দিছোঁ। পূৰা ধুনীয়াকৈ উতল আহি আছে। এয়া ছাগলী মাংস ৰেডি। খাই লওক। ভিডিঅ'টো যদি চাই ভাল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।